Hello everyone, Mommy's vlogger অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো ষ্টাৰ্ট কৰিছো। এতিয়া 10টা বাজিল আৰু মই উঠিলো 9:30 মান বজাত। উঠি সোনকালে কামখিনি কৰি গা ধুলো, পূজা কৰিলো ঘৰত। গা বহুত বেছি বেয়া হয় মোৰ, সো সেইকাৰণে ডিউটি নগলো। এতিয়া ভাবিছো কি আজি যেতুকে সোমবাৰ হয়, শাওনৰ যেতুকে আজি তৃতীয়টো সোমবাৰ হয়, সো সেইকাৰণে ভাবিছো কি এপাক মন্দিৰৰ পৰা আহোঁ। আৰু হাজবেণ্ডকো আজি ডিউটি যাব নিদিলোঁ, বহুত বেছি গা বেয়া হয় মোৰ। সেইকাৰণে তেখেতো আছে, তেখেতো যাব, তেওঁ গা ধুবলৈ গ'ল। সো তেওঁ গা ধুই আহিলে আমি মন্দিৰ যাম। এতিয়া মই জলদি ৰেডি হৈলোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। একেলগে মন্দিৰত গৈ লগ পাওঁ আপোনালোকক। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো মই শেষলৈকে। এতিয়া ৰেডি হৈ গ'লোঁ মন্দিৰ যাবৰ কাৰণে। এয়া বহুত বেছি বেমাৰী যেন অনুভৱ হৈছে, চ' অকণমান লিপষ্টিক লগাই দিয়াৰ কাৰণে এতিয়া ভাল লাগিছে বাৰু। চ' এতিয়া ৰেডি হৈ গ'লোঁ মন্দিৰ যাবৰ কাৰণে। আৰু এটা কথা কৈ থওঁ আপোনালোকক, যিহেতুকে আমি ৰুমত থাকোঁ, চ' বাহিৰৰ হাল্লাটো বেছিকৈ আহে। চ' প্লিজ বেয়া নাপাব, মোৰ আৱাজটোতকৈও মানে বাহিৰৰ হাল্লাটো বেছি আহে। চ' প্লিজ বেয়া নাপাব আপোনালোকে। মন্দিৰৰ পৰা আহি গ'লোঁ, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিয়নো তাত কেমেৰা এলাও নাই। বহুত বেছি ভাগৰ লাগিছে, সেইকাৰণে কথা ওলাই অহা নাই। আৰু যিহেতুকে মোৰ বহুত বেছি বেমাৰ হৈ আছে, চ' সেইকাৰণে বহুত বেছি গা বেয়া, সেইকাৰণে মানে একদম সম্ভৱ নোহোৱা হৈ পৰিছে কথা ক'বৰ কাৰণে। চ' মন্দিৰত যিহেতুকে কেমেৰা এলাও নাই, সেইকাৰণে আপোনালোকক নেদেখুৱালোঁ। এতিয়া আহি গ'লোঁ ঘৰত। বাকী কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম আজিৰ দিনটোত। এই যে ভিডিঅ' বনাইছিলোঁ, আজিলৈ আৰু ভিডিঅ' মোৰ কণ্টিনিউ কৰাই নহ'ল, কাৰণ কিয় মোৰ বহুত বেছি গা বেয়া হৈ গ'ল। সেইকাৰণে ভিডিঅ' মোৰ কণ্টিনিউ কৰা নহ'ল। সেয়ে আজি ভাবিছোঁ কি আপোনালোকৰ লগত এটা পাৰাঠাৰ পালক পাৰাঠাৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। সেয়ে আটা আগত লৈ বহি গৈছোঁ। ইয়াতে কি ইনগ্ৰিডিয়েণ্ট দিম সেইখিনি আপোনালোকক দেখুৱাই দিওঁ। এতিয়া ইয়াত দিম, যিহেতুকে পালক পাৰাঠা হয়, এইখিনি মই এইখিনি মই মিক্সিত পিউৰি কৰি ৰাখিছিলোঁ। এতিয়া এইখিনি ইয়াত দি দিম। এমুঠিমান হ'ব আৰু 100 গ্ৰামমান হ'ব পালক। এইখিনি ইয়াত দি দিলোঁ। এতিয়া ইয়াত দি দিম সোৱাদ অনুসৰি নিমখ। নিমখ দি দিলোঁ। আৰু এচি কুট হালধি দিম। এচি কুটেই আৰু অকণমান হালধি, ইমানকণমান হালধি, যাতে হালধিৰ কালাৰটো ইয়াত নাহে, তাৰ কাৰণে অকণমান দিছোঁ হালধি। আৰু ইয়াত সৰু চামুচ, এই টিকলি চামুচখনৰে 2 চামুচ ধনিয়া গুড়ি। মোৰ বহুত বেছি গৰম লাগিছে, ফেন বন্ধ কৰি একেবাৰে মই পাগল হৈছোঁ গৰমত, ঘামি একেবাৰে গা ধুই গ'লোঁ। এতিয়া ইয়াত দি দিম 1 চামুচ ধনিয়া গুড়ি আৰু অকণমান জালুকৰ গুড়ি। আৰু এতিয়া ইয়াত দি দিম ৰেড চিলি পাউডাৰ অকণমান, যাতে ৰেড চিলিৰো কালাৰটো নাহে, সেইকাৰণে ৰেড চিলি পাউডাৰ অকণমান দি দিলোঁ। আৰু ইয়াত এতিয়া ব্যৱহাৰ কৰিম আমি গৰুৰ ঘি। এইটোকে ৰিফাইনটো বেছি খোৱা ভাল নহয়, সেইকাৰণে গৰুৰ ঘি ব্যৱহাৰ কৰিছোঁ 2 চামুচ। 2 চামুচ গৰুৰ ঘি ব্যৱহাৰ কৰিছোঁ। এইখিনি ইয়াৰ ইনগ্ৰিডিয়েণ্ট। এইখিনি মই এতিয়া আটাখিনি মই এতিয়া মঠিলোঁ, তাৰপিছত লগ পাই আছোঁ। মই পৰঠাৰ কাৰণে ইমানটোমান কৰি লাড্ডুটো বনাই লৈছোঁ, ইমানটোমান কৰি লৈছোঁ আৰু, কাৰণ কিয় মই বেছি ডাঙৰ খাই ভাল নাপাওঁ, চ' সেইকাৰণে সৰু কৰি বনাম, ইমানমান কৰি বনাই লৈছোঁ। যদি আপোনালোকে ডাঙৰ খাই ভাল পায় তেতিয়াহ'লে ডাঙৰ বনাব পাৰে। আৰু মোৰ যিহেতুকে কেমেৰা ধৰি দিয়া মানুহ নাই, হাজবেণ্ড ডিউটিৰ পৰা আহি পোৱা নাই, বহুত বেছি বৰষুণ হৈ আছে ইয়াত। আৰু মই ষ্টেণ্ড এডাল অৰ্ডাৰ দিছিলোঁ বাৰু ফ্লিপকাৰ্টত, কিন্তু বৰষুণৰ কাৰণে এতিয়া মোৰ ষ্টেণ্ডডালো আহি পোৱা নাই, সেইকাৰণে ভিডিঅ' বনোৱাত বহুত বেছি প্ৰব্লেম হৈ আছে। তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে, ৰেচিপি শ্বেয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। বৰষুণৰ কাৰণে ষ্টেণ্ডডালো আহিব পৰা নাই ফ্লিপকাৰ্টৰ, যিহেতু বহুত বেছি পানী হৈ গৈছে আমি থকা ঠাইখিনিত। সেইকাৰণে তেতিয়াহ'লে বনাই মেলি আপোনালোকক লগ পাই আছোঁ, বনাই মেলি আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হ'ব। আৰু মই ঘিউত বনাম, আপোনালোকে ৰিফাইণ্ডতো বনাব পাৰে, কিয়নো ৰিফাইনটো ইমান বেছি ভাল নহয়, সেইকাৰণে মই ঘিউতে বনাম। আৰু আপোনালোকেও ঘি ব্যৱহাৰ কৰিব পাৰে যদি ঘি খাই ভাল পায়, আৰু যদি ঘি খাই বেয়া পায় তেতিয়াহ'লে স্কিপ কৰিলে হ'ল, ৰিফাইন ব্যৱহাৰ কৰিলে হ'ল। সেইখিনি কিমানটামান ডাঙৰ কৰিছোঁ আৰু কিমানটামান ডাঠ কৰিছোঁ, ইমানটামান কৰিছোঁ ডাঠ। আৰু যেতিয়া বনাব পৰঠাখিনি, গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিব, কাৰণ কিয় পৰঠাখন ভিতৰৰ পৰা সিজি আহিব লাগিব।
এতিয়া দেখিছেনে কি ধুনীয়াকৈ সিজি আহিছে আৰু কি ধুনীয়া ফ্লাফি হৈছে পৰঠাটো ভিতৰৰ পৰা মানে সিজি আহিছে চাওক কি ধুনীয়া ব্ৰাউন কালাৰ এটা আহিছে হৈ গ'ল এতিয়া বনাই মেলি হৈ গ'ল দেখিছেনে গৰমত কেনেকৈ ঘামি গৈছোঁ যিহেতুকে ফেন বন্ধ কৰি বনাব লগা হয় চ' বহুত বেছি গৰম লাগে এতিয়া মই ভাবিছোঁ কি জল্দি জল্দি ভিডিঅ'টো বনাই লওঁ আৰু জল্দি জল্দি মই ফেন চলাওঁ সেইকাৰণে গৰমত একদম ঘামি ঘামি বনাইছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বনালোঁ পৰঠাখিনি দেখুৱাই আছোঁ কেনেকুৱা হৈছে এয়া চাওক চাৰ্ভ কৰি দিলোঁ খাবৰ কাৰণে এয়া পৰঠা মই যিহেতুকে দুখনেই খাম সেইকাৰণে চাওক কি ধুনীয়া সেউজীয়া হৈছে গ্ৰীণি গ্ৰীণি ইফালে মটৰ পনীৰো গ্ৰীণি গ্ৰীণি এইফালে পৰঠা গ্ৰীণি গ্ৰীণি আৰু দেখুৱাই আছোঁ এটা ভাঙি এয়া চাওক কি ধুনীয়া হৈছে ভিতৰ পিনেও চাওক কি ধুনীয়া হৈছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি আজি ভিডিঅ'টো মোৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম আশীৰ্বাদ অবিহনে মই আগুৱাই যাব নোৱাৰোঁ সেইকাৰণে সকলোৱে মৰম আশীৰ্বাদ কৰি যাব যাতে সোনকালে সোনকালে আগুৱাই যাব পাৰোঁ আৰু যদি আজিৰ মোৰ পালক পৰঠাৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰত খাবলৈ বহুত বেছি ধুনীয়া হয় বেছি কোমল হয় তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰত তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই গাইজ লাভ ইউ